অনুশীলনী 5.1 2 নম্বৰ প্ৰশ্নৰ 2 ইয়াত দিয়া আছে সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ অৰ্থাৎ a = -2 আৰু সাধাৰণ অন্তৰ d = 0 গতিকে সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ হ'ব a1 = -2 দ্বিতীয় পদ a2 = a1 + d গতিকে a1 ৰ মান -2 আৰু d ৰ মান 0 গতিকে -2 + 0 অৰ্থাৎ -2 ঠিক তেনেকৈ a3 = a2 + d ইয়াতো চাওক a2 = -2 আৰু d = 0 গতিকে -2 + 0 = -2 আকৌ a4 = a3 + d -2 + 0 = -2 এতেকে AP2 অৰ্থাৎ সমান্তৰ প্ৰগতিটোৰ প্ৰথম চাৰিটা পদ হ'ল -2, -2, -2, -2, ... ধন্যবাদ।